Hello everyone, আকৌ এবাৰ স্বাগতম জনাইছো আপোনালোকক সম্প্ৰীতি বৰুৱা চেনেললৈ। আজি মই আপোনালোকলৈ লৈ আহিছো ভোট জলকীয়া আচাৰৰ ৰেচিপি। আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাইছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। তেন্তে বলকচোন মইনো ভোট জলকীয়া আচাৰ কেনেদৰে বনালো চাওঁ। বহুত সিম্পলকৈ মই আচাৰটো বনাইছো। জলকীয়াখিনি মই ৰ'দত শুকুৱাই লৈছো ভালদৰে। আৰু মই কাজি নেমু কেইডোখৰমানো তাৰ লগতে একেলগতে কাটি মেলি শুকুৱাই লৈছো। কাজি নেমু আপোনালোকে দিবও পাৰে বা নিদিবও পাৰে। গৰম কেৰাহী এখনত মই সৰিয়হ অকণমান ভাজি লৈছো। সৰিয়হখিনি ভাজোতে মই তেল ব্যৱহাৰ কৰা নাই। সৰিয়হখিনি ভজা মোৰ হৈ গৈছে। এতিয়া মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি লম। কেৰাহী এখন গৰম কৰি লৈ তাতে মই মিঠাতেল দিছোঁ। তো আচাৰত মিঠাতেল অলপ বেছিকৈ লাগে, সেইকাৰণে মই মিঠাতেলৰ পৰিমাণটো অকণমান বেছিকৈ দিছোঁ। তেলখিনি অকণমান গৰম হওঁতে মই তাতে দি দিছোঁ নিমখ আৰু হালধি। আৰু ইয়াতে এতিয়া দি দিম অকণমান কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰ। পিছি লোৱা সৰিয়হখিনি এতিয়া ইয়াতে তেলতে ঢালি দিম। সৰিয়হখিনি ঢলাৰ পিছত গেছটো অফ কৰি দিব। আৰু এইখিনি এতিয়া ধুনীয়াকৈ লৰাই দিম। এনেদৰে ভালদৰে মিক্স কৰি ল'ম। ভোট জলকীয়া আৰু কাজি নেমুখিনি মই ইয়াতে এতিয়া দি দিছোঁ। এনেকৈ গোটেইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া চাওক সৰিয়হখিনিৰ লগত ধুনীয়াকৈ মিক্স হৈ গৈছে জলকীয়াখিনি। এইখিনি মই এতিয়া বাতি এটাত উলিয়াই লৈ 2 ঘণ্টামানৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। এইখিনি মোৰ ঠাণ্ডা হৈ গৈছে। এতিয়া মই বটল এটাত ভৰাই দিম। এয়া মোৰ আজিৰ ভোট জলকীয়া আচাৰ ৰেডি হৈ গ'ল। বটলত সোমোৱাৰ পিছত আপোনালোকে ওপৰৰ পৰা কেঁচা মিঠাতেল দিব পাৰে। কেঁচা মিঠাতেল দিয়াৰ পিছত আচাৰখিনি অকণমান সময় ৰ'দত ৰাখি দিব। এনেদৰে ৰ'দত দিলে মানে আচাৰখিনি বহুত দিনলৈ বেয়া নহয় আৰু খাবলৈও বহুত কোমল হয়। নহ'লে কেনেকুৱা লাগিলে আপোনালোকৰ মোৰ আজিৰ ভোট জলকীয়া ৰেচিপিটো কমেণ্ট কৰি প্লিজ জনাব। আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।